Hello guys, welcome to my YouTube channel. কি কয় আজি মই বহুত সুখী আছোঁ কাৰণ আজি মোৰ 5K ভিউজ হৈ গ'ল আৰু 1.8K ৱাচ টাইম হ'ল। তো ফাৰ্ষ্ট টাইম কৰিছোঁ, সেইকাৰণে ফাৰ্ষ্ট টাইম হৈ গৈছে। তো মই সেইকাৰণে কি কয় আপোনালোকে যিটো মৰম দিলে সেইকাৰণে মই আপোনালোকৰ চিৰকৃতজ্ঞ হৈ থাকিম। তো আজি আপোনালোকে যি মৰম দিলে তাৰ কাৰণে মই আপোনালোকক এটা চিম্পল উপহাৰ দিব খুজিছোঁ। উপহাৰ মানে ভিডিঅ' হয় উপহাৰটি চাব শেষলৈকে। আৰু যদি চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিছুমান আছে চেনেলটো চাই কেনে গুচি যায়, তেনেকুৱা নকৰিব, চেনেলটো শেষলৈকে চাবা। আৰু কি কয় যদি উপহাৰটি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। তো ভিডিঅ'টো পলম নকৰিবলৈ আৰম্ভ কৰোঁ। ভিডিঅ'টি চাই কেনে লাগিলে উপহাৰটি মানে। তো যদি ভাল পায় তেনেহ'লে তো কমেণ্ট কৰিবই। আৰু মই আজি আৰু এটা কথা ক'ম বুলি ভাবিছোঁ আপোনালোকক। কি কয় আমাৰ অসমৰ ওৱান মেন আৰ্মি
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কি কয় আমাৰ কাৰণে ইমান কষ্ট কৰিছে, কি কয় ৰাতি দিন কষ্ট কৰি কিনে হেৰি কৰিছে। তো সেইকাৰণে মই তেওঁক বহুত বহুত ধন্যবাদ কৰিছোঁ। তো ভিডিঅ'টো ইমানেই। তো বাই বাই।